নমস্কাৰ আপোনালোকে চাই আছে টেকনোফোকৰ ইউটিউব চেনেল। আজিৰ ভিডিঅ'ৰ টপিক হৈছে যে কেনেকৈ গ্ৰীণ স্ক্ৰীন লগাই বেকগ্ৰাউণ্ডটো এডিট কৰিব পাৰে। আপোনালোকে যদি দেখি আছে মোৰ বেকগ্ৰাউণ্ডটো এইটো ৰিয়েল বেকগ্ৰাউণ্ড হয়নে? নহয়। ৰিয়েল বেকগ্ৰাউণ্ড কোনটো গম পাইছেনে? এইটো হৈছে এতিয়া ৰিয়েল বেকগ্ৰাউণ্ড। এইটো কেনেকৈ কৰিলোঁ আপোনালোকে সেইটোকে আজি শিকি লওঁ আহক। তো গাইজ গ্ৰীণ স্ক্ৰীনৰ কাৰণে প্ৰথমতে আপোনালোকে এনেকুৱা সেউজীয়া কাপোৰ এখন লাগিব। এই কাপোৰখন আপোনালোকে অনলাইনত ল'ব পাৰে, গ্ৰীণ স্ক্ৰীন বুলি মাৰি দিলে পাই যাব ফ্লিপকাৰ্ট এমেজনত, তেনেকুৱা লগাই ল'ব পাৰে। আৰু গ্ৰীণ স্ক্ৰীন কৰোঁতে সদায় এটা কথা মনত ৰাখিব লাগিব যে বেকগ্ৰাউণ্ডটো সদায় ভালকৈ লাইট পাই থাকিব লাগিব, ৱেল লিট বেকগ্ৰাউণ্ড হ'ব লাগিব, মানে কাপোৰখন ৱেল লিট থাকিব লাগিব। নহ'লে আপোনাৰ যদি ছাঁটো কেনেবাকৈ আপোনাৰ কাপোৰখনত পৰে সেইডোখৰ অকণমান ডাৰ্ক এৰিয়া হৈ যাব, তো তেতিয়া কি হ'ব, অলপ কিং কৰিলে প্ৰব্লেম হয়। তো গাইজ মই ফিল্মৰটো খুলি ল'লোঁ। ফিল্মৰটো খুলি প্ৰথম আপোনাৰ যিটো গ্ৰীণ স্ক্ৰীন বেকগ্ৰাউণ্ড থকা ভিডিঅ' আছে সেইটো মই ড্ৰেগ কৰি আনি ল'লোঁ। তাৰপিছত আপুনি ড্ৰেগ কৰি টাইমলাইন নানিব, কিন্তু টাইমলাইন যিটো নাম্বাৰ 1 আছে তাত নানিব, সদায় টাইমলাইন 2ত থ'ব। টাইমলাইন 1ত কি আহিব, যিখন আপোনাৰ বেকগ্ৰাউণ্ড ইমেজ হ'ব সেইখন আহিব। তো ভিডিঅ'টো মই অলপ কাটি লওঁ, কাৰণ যিহেতু বহুত দীঘল ভিডিঅ' হৈছে, ইমানটো ভিডিঅ'ত মই গ্ৰীণ স্ক্ৰীন এতিয়া নকৰোঁ, অকণমান দেখালেই হ'ল, কাৰণ এফেক্টটো দেখাব পাৰিলেই হ'ল। তো ভিডিঅ'টো মই স্প্লিট কৰি লৈছোঁ, অলপ স্প্লিট কৰি ডিলিট কৰি লওঁ। আৰু তাৰপিছত মই আপোনাৰ এতিয়া যিখন বেকগ্ৰাউণ্ড ইমেজ সেইখন আনি লৈছোঁ। যিকোনো এখন বেকগ্ৰাউণ্ড ইমেজ, যেনেকুৱা বেকগ্ৰাউণ্ড ইমেজ দি আপোনাৰ প্ৰব্লেম নাই, কাম কৰিব। তো বেকগ্ৰাউণ্ড ইমেজখনো আকৌ ড্ৰেগ কৰি আনি যিটো ভিডিঅ' আছে তাৰ তলৰ টাইমলাইনখনত থ'ব, আৰু গোটেই ভিডিঅ'টো যিমান দীঘল সিমান দীঘললৈকে আপুনি বেকগ্ৰাউণ্ড ইমেজখন টানি দিব। তাৰপিছত আপোনাৰ যিখন বেকগ্ৰাউণ্ড ইমেজটো সৰু হৈ থাকে, তো তেনেকৈ ডাবল ক্লিক কৰি পেলাই বহল কৰি ল'ব, যাতে গোটেই ফ্ৰেমটোত ফিল আপ হৈ যায়। তাৰপিছত ভিডিঅ'টো তাত ৰাইট ক্লিক কৰি গ্ৰীণ স্ক্ৰীন বুলি এটা অপশ্যন থাকে, গ্ৰীণ স্ক্ৰীনত যাব, আৰু যিটো অফছেট আছে অফছেটটো অলপ বঢ়াই দিব। এতিয়া দেখিছে আপুনি চাইকেলখন ওলাই আছে বেক চাইডে, কিন্তু কম ওলাইছে। এতিয়া দেখিছে বেছি ওলালে। অফছেটটো আপুনি আপোনাৰ যিমান জোখত আপুনি ইমান বিচাৰে সিমান বেছি কৰিব পাৰে, সিমান কম কৰিব পাৰে আপোনাৰ মতে। এতিয়া দেখিছে গ্ৰীণ স্ক্ৰীন এফেক্টটো আহিলে, তথাপিতো হাতখন পূৰা ভালকৈ ওলোৱা নাই, অলপ কিংটো মানে আপোনাৰ মিলাব লাগিব। যেনেকৈ চুলিখিনি মাজে মাজে অলপ খেলি মেলি হৈ আছে জেগাডোখৰ, আপোনালোকে দেখি গম পাইছে। তাৰপৰা এতিয়া সেইটো কাৰণে টলাৰেঞ্চটো আপোনালোকে মিলাব লাগিব। সেই চুলিখিনি যিখিনি দেখি আছে, তো তাৰ মাজত অকণমান এফেক্টটো ধৰিব পাৰিছে যে বেকগ্ৰাউণ্ডটো ৰিয়েল নহয়, ধৰিব পাৰে আপোনাৰ অলপ অলপ হ'লেও, তথাপিতো অলপটো আপুনি মিলাব লাগিব। তাৰ কাৰণে আপুনি টলাৰেঞ্চ, এজ থিকনেছ আৰু যিটো তলত আছে এজ ফিডাৰ, সেইটো আপুনি মিলাব লাগিব। আপুনি মিলাব, কোনোবা এটা নহয় কোনোবা এটা সময়ত আপোনাৰ ধুনীয়াকৈ মিলি যাব। আপুনি আপ ডাউন কৰি থাকিব। এতিয়া অলমষ্ট হৈছেগৈ, মাজে মাজে অকণমান ধৰিব পৰা হৈ আছে। আকৌ আপুনি Ctrl+Alt+G বা গ্ৰীণ স্ক্ৰীনটো আকৌ মাৰি ল'ব, ৰাইট ক্লিক কৰি পেলাই তাতে গৈ আপুনি আকৌ অলপ মিলাব। তেতিয়া মিলি একেবাৰে যেতিয়া মিলিব, তেতিয়াহে আপোনাৰ আউটপুটটো ভাল আহিব। তো আপুনি অলপ এবাৰ মিলাব, এবাৰ লেফ্ট ছাইডে নিব, এবাৰ ৰাইট ছাইডে নিব, তাৰপৰা মিলাই আপোনাৰ কোনোবা ছাইড বৰ ধুনীয়া হৈ যাব। তো এতিয়া আমাৰ এই ভিডিঅ'টো ৰেডি হৈ গ'ল। তো এক্সপৰ্ট কৰিব পাৰোঁ আমি। এক্সপৰ্ট কৰিছোঁ, আৰু এক্সপৰ্ট কৰি নেদেখাওঁ আপোনাক, মই জাষ্ট চিম্পল দেখাইছোঁ, ইমানতে সেইটো শেষ। তো গাইজ এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ লগ পোৱা আশাৰে ধন্যবাদ।